Hey guys, welcome my channel Sintu Assamese Vlog. আপোনালোকক বহুত দিনৰ মূৰত লগ পালোঁ। তো আজি আনে এটা কিবা এটা কৰি মাৰিম। তো আজি পূজাটো যাম আমি লক্ষী পূজা যিহেতু মোৰ লগচোন আমাৰ লগত অভিজিত ভাই আছে আৰু বাকী কিটা ভাই ওপৰত গেছি পা শানদাৰ ভিউ গাইছ পাৰ ওপৰত। তো আমাৰ ভাইয়াতে সেইকেইটা তো আশ্ৰমখান পাৰ ওপৰত এতিয়া বাই বাই যাওঁ আহিম আৰু আমি তো এতিয়া যাওঁ বল ভাই। তো আমি ইয়াতে চাইকেলখন থৈ দিলোঁ গাইছ। তো বলক তো আহি পালোঁ এতিয়া। তো মানুহ চানুহ পূৰা ভৰ্তি হৈছে আজি। তো লক্ষী পূজা না তো গাইছ বলকচোন চাওঁ আৰু অলপমান ভিতৰত যাওঁ গাইছ বলক। মিঠিৰ দোকান এইগিলা আজিকালি চব আছে। তো তেনেকৈ দোকান শেষ নাই। তো মিঠি চিঠি নলওঁ আৰু চব দোকানে আছে গাড়ী চাতি ভৰ্তি বেছিকৈ। তো এতিয়া বস্তু চাওঁ চাই আমি অলপমান টাইম থাকি এনে যাওঁ আৰু গাইছ বলক। তো মানুহ কিন্তু ঢেৰ মানুহ হৈছে আজি বলকচোন চাই। তো তাৰমানে কালি ৰাতি হৈ গ'ল গাইছ অলপমান টাইম তাৰমানে আমি অলপ ঘূৰিলোঁ আৰু সেনেকৈ। তো এতিয়া গা পা ধুই লওঁ কাপোৰ চাপোৰ মাৰোঁ আৰু আকৌ যাওঁ আৰু। A few moments later. তো গাইছ কাপোৰ চাপোৰ পিন্ধি গা পা ধুই চব ৰেডি ভাত চাত খালোঁ। এতিয়া স্কুল যাবা তৈয়াৰ হৈ গ'লোঁ স্কুল যাওঁ আৰু গাইছ। তো চুলি তুলি অলপমান বনাই লওঁ। তো গাইছ যাওঁ আৰু বেগটো লৈ। A few minutes later. তো এতিয়া স্কুলৰ পৰা ওলাই আহিলোঁ গাইছ। তো এতিয়া অলপমান কিবা কাৰণে খাই লওঁ ভোক লাগছি তাৰমানে পৰীক্ষাও আছিল না। তো কিবা খাই দে ঘৰ মই আহোঁ আৰু অলপমান পাছত চাই থাকোঁ গাইছ। তো এতিয়া সজাই আছোঁ আমি। তো সজাওঁ খায়াটোতে আছোঁ স্কুলৰ পৰা। তো মই চলা তলা সলকৈ আছোঁ গৰম লাগছে কেম্বা। তো এতিয়া আজি এটা ভাটিবেলা খানা খাবও পাৰোঁ আপোনাক দেখাম আৰু। তো গাইছ ঘৰ আহি পালোঁ এতিয়া খানা খাব যাম। ভাই গেছি আৰু কেইটামান ভাই আহিব। তো এতিয়া বস্তুকেইটা লওঁ আৰু কেৰাহী চেৰাহী এইকেইটা লওঁ। তো চিম্পুল খানা আৰু। তো A few moments later. তো এতিয়া আহি পালোঁ জেগাত। তো এহেঁতে চাফা কৰি আছে চবে ময়ো কৰি দিওঁ আৰু। তো চব আছে বস্তু যোগাৰ। তেতিয়া চাফা কৰি আছে কৰ ভালকৈ কৰ। তো থলা চলা লৈ যাই আছোঁ। তো আমাৰ জুই ধৰা কাম কৰি আছে। তো হালধীয়া মেগী আৰু ৰঙা মেগী মিক্সিং হ'ব নেকি আজি পুৰা মিক্সিং হ'ব নেকি? তো খৰি বিচাৰা কামত লাগি গৈছোঁ। খৰি পাওঁ না কিন্তু এইডাল বা খৰি এই ভাল লাৰিব নোৱাৰা চখানৰ হ'ব পাৰে। খৰি চুৰ কৰিব আহিলোঁ আৰু উপায় নাই। তো এতিয়া টাইমত গুণ নাম ওলাইছে মই তাৰপিছত বঢ়িয়াকে হৈছে আৰু খাব আলছো গোটাই মুখাকে দি লৈছো। মই এতিয়া খাব আলছো এই গুড় খাই বঢ়িয়া লাগে। हरामी हो बेटा। মাংস আঞ্জা নহয় যেনেকা লাৰি আছা। তো লাৰি কি আছা হে? তো গাইছ এনতে গেছি তাই মছলা ঢালি একদম মছলা কেইটা থাকা খৰি চোৰ কৰিব গেছি তো তাই এই দুটা হাত দুটা খৰি চোৰ কৰিব গেছি। তো আমি এনতে নাতে মছলা গিলা ঢাল ৰ'ব গাইছ ঢাল ভাই মেগী কিমান হৈছে এবাৰ উঠাই দিছোন। তো মায়ে ইমান মেগী আজি। তো এতিয়া মেগী বনোৱা হৈছে ষ্টাৰ্ট। আমি এতিয়া মেগী হ'লে খাম আৰু বোলে দেদা বন্ধ কৰা লগত সি লাগি গৈছে আপিৰ লগত। এই আপিৰ লগত লাগি গৈছে। তো এতিয়া ঠাণ্ডা আনিব গৈছিল। তো ওতে মেগী চেগী হ'ল ভাই বহি আছে দুটা মতে ঠাণ্ডা আনিব গৈছে। চাওঁ মেগী অঁ ঠিকে আছে আড়াল দিছ পোকা পৰব ঠিকে আছে গাইছ। তো এতিয়া খাম আৰু তো ঠাণ্ডা লৈ আহিলে ঠাণ্ডা খাই আছোঁ পুৰা ঠাণ্ডা এতিয়া খাই আনে তাৰপিছত মেগীটো খাম আৰু গাইছ। বাঢ়ি আছে অভিজিত ভাই আৰু আমাৰ চামুচ গাইছ। আমাৰ চামুচ মোক ভাই বেছিকৈ দিবি যে বেছিকৈ দিবি নাখালি কি হ'ল কম হ'ব বহুত দিছে দে ভাই আগতে মিলি লওঁ তো বাৰ ভালকে তো হাই পাই লৈ লওঁ ৰ'ব গাইছ। খাই পাই লৈ নহয় খাই লৈ লওঁ ৰ তাকা কো হাই লওঁ
তো এডাল দি কেনেকে ল'বা লাগে নাচনো আৰু কি কৰিব লাগিব হিন্দী খাবা লাগিব এডাল দি দে হ'ব দে এডাল দি ই হে বৰবে কেৰাইত খাব কে আৰু মই নাচনো এ লো আৰু কিবা কৰি এনেকে লো ফটো বন্ধ এই বিজল কে কই রাখা না এই ফাড়ে কবে খাই বন্ধ বড় চাচোন তাক কেৰাইত পুৰে দে আর তো সেই পৰৰ পৰা আছো এডাল খাবা নোৱাৰি আৰু হাতে দি ইউজ কৰিম আমাৰ হাতে দি খাম এইবাৰ আৰু হাতখন ধুই লওঁ এই ভাই ভিডিঅ' কৰচোন এই মোৰ আৰু হাতখন ধুই লৈছোঁ খাবা নোৱাৰা নে খাবি পিছত এইটো গো A few moments later. তো এতিয়া পুৰা খৰাই পাই এতিয়া আছো আমি চব বহি তো ভাই তাতে আছে পুৰা মদ্দা গুবে আছে আছে টিভি আছে আচ্ছা তো ভিডিঅ'টো সমাপ্ত ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইছ বাই বাই টাটা নেক্সট ভিডিঅ' আহি আছে